তো হেল্ল' এভৰিৱান, স্বাগতম জনাইছোঁ মোৰ অন্য এটি ভিডিঅ'লৈ। মানে কি আজি মই আছোঁ মৃদুল ঠেট, তোৰ মৃদুল ঠেট ঘৰ। বাইক চাইক তাতে থলোঁ, পাৰ্থ পেন এটা লৈছোঁ। মানে আজি যাওঁ আমি দাৰাগাঁও। তো বহুত গৰম দিছে, তো দাৰাগাঁৱত যে অলপমান গা চা ধুই ঠাণ্ডা ঠাণ্ডা পৰি সৰু এইটো যাবা না ব'লা। এখন হ'ল বিতুৰ বাইক আৰু এখন হ'ল মৃদুলৰ বাইক। তো বুলেট আৰু আপাচি দুখনে লৈ যাম। বেছি বাজেট নাই কম। তো ভিডিঅ'টো চাই থাকক, মানে ৰাস্তাটো দেখাম আৰু তাতেও কি হয় চাই থাকক আৰু নেকি হা কি ক'বা চাই থাকক গাইছ ভিডিঅ'টো শেষলৈ। তো মই মৃদুলক দেখি থাকোঁ একবাৰ। মৃদুল পুৰা একদম কি আৰু হনুমান দেখাইছি না একদম বঢ়িয়া বঢ়িয়া। যাব লাগে হেলমেটটো লৈ। তো গাইছ আমি এতিয়া আহিছোঁ, সেন্দেবে ক'ত ৰ'ল গম পোৱা নাই, ফোনো কৰিছোঁ ফোন ধৰা নাই। তো গাইছ এতিয়া ভিউটো চাই লওক একবাৰ, কি মানে কি মজা ভিউ এটা। মানে উত্তৰ অঞ্চলত আহিলে মানে ভিউ মানে এতিয়া সিহঁতে আহি পেলাই মানে সিহঁতে ক'ৰবাত ঘাটা মাৰছিল আৰু। তো গাইছ যি কি নহওক, এতিয়া আমি বলক যাই থাকোঁ। মানে উত্তৰ অঞ্চলত দেখি আহিলে এই চাক তামোলৰ বাগান, মানে তামোল বাগান দেখা পাবই ইয়াতে আৰু ইয়াতে মানে বহুত তামোল আছে। তো মানে আহি পেলাই আমি নিকাচি পেলাই বেছি দূৰ নাই, মানে অলপমান গ'লে আমাৰ ডেষ্টিনেশ্যন পাই যাম। তো আগতে কিবা এটা খাই লওঁ, মানে বহুত ভোক লাগছে, ৰাতিপুৱা একো খাই অহা নাই। তো আমি কিবা এটা খাই লওঁ বলক। নিকাচি পালোঁ, নিকাচিত আমি অলপ কিবা খাই লওঁ। কি খাবা? ভোক লাগছে, কিবা খাওঁ আৰু ৰুটি চুটি যি হ'লেও খাম আৰু যি হ'লেও খাম। তো পুৰা ভোকাটো ৰৈ গৈছে, ব'লা এখন খাই। আমি চাওমিন খাম এতিয়া, চাওমিন বনাব দিছোঁ। তো বনাব লাগিলে আমি কেৰাম খেলাম তাতে, মানে আমি এতিয়া বঢ়িয়াকৈ চাওমিনটো খাই লওঁ। মানে কি ইয়াতে চাওমিনটো বহুত সোৱাদ হয়, মানে বহুত ধুনীয়া। আমি খোৱা লোৱা চব চেছ, এতিয়া আমি ডাইৰেক্ট যাত্ৰা আৰম্ভ কৰিম নাকি? তো ডাইৰেক্ট দাৰাগাঁৱত লগ পাম। তো গাইছ আহি একদম মানে একদম মজা লোকেশ্যন এটা পাইছোঁ, আপোনালোকক দেখাব গৈছোঁ। চাওক গাইছ কি মজা লোকেশ্যন, মানে হয়দি দাৰাগাঁও যায়, হয়দি আপোনাৰ চকী টকী যাব পাৰি। তো গাইছ লোকেশ্যন চাওক না কি মজা একদম, মানে কি ক'ম আৰু, মানে আমি আৰু পামেই আৰু অলপমান আছে আৰু। তো এখন ভূটান পাহাৰ দেখা পাইছে। তো গাইছ বলক যাই থাকোঁ। আমি এতিয়া বোলো দাৰাগাঁৱৰ মেইন গেট, এতিয়া টিকট কাটিব লাগিব, টিকট কাটিলে ভিতৰত যাব দিব। তো গাইছ টিকট কাটো বলক। তো গাইছ আমি আহি পেলাই একদম দাৰাগাঁৱৰ স্পট পালোঁ আহি। তো পানীয়ে নাই ইয়াতে, চব খলা পানী হৈছে। গা ধুবাই লাগিব খলা হ'লেও। তুমি ধুবা? মনটো বেয়া লাগছে খলা পানী। তুমি ধুবা? হা তো চবেই ধুই বোলে, মইনো কিয় থাকোঁ, মই ধুম। তো আমি এতিয়া কোনখিনি জেগাত যাম এতিয়া তাকে ভাবি আছোঁ। মানে দেখছি না গাইছ ইয়াৰ আগতে যোৱা বছৰ বহুত পানী হৈছিল, চব শিল হৈ গৈছে শিল। এতিয়া এই তাতে অলপ পানী আছে, তালৈকে যাওঁ কি হৈ দেখা যাওক। দেখছি না গাছ এইবাৰ বানপানী হৈছিল না, গাছ চাছ চব ভাঙিছে। কি গাছ হৈছে একডাল, গেটত পইচা লৈ মটৰ দি হ'লেও পানী দিব লাগে। তাকেতো গাছ এডাল ভাঙিছে, চাওক গাছ ঘৰক নিলি বিচনাই বনাব পাৰিলোঁ হয়, কি ডাঙৰ গাছ পকা। তো গাছ পানী বেছি পানী পালোঁ। এই চাওক পানী, মানে পানীটো চাফা নহয়, পুৰা পানী হৈছে, মানে ভূটানে এৰি দিছে না পানীটো, চব মানে পুৰা পানী হৈছে। তো এতিয়া গা ধুম না ধুম তাকে চিন্তা কৰিছোঁ। গা ধুব লাগিব, হা গা ধুব লাগিব না। তো গাটো ধুমে তো গাইছ। তো গাইছ কাপোৰ চাপোৰ সলকালোঁ, মানে গা ধুম এতিয়া। এই চাওক পানী চাওক, এই পানী হা শিল হৈছে বোলে, শিল হৈছে। নাক চাক নাপাতিলেহে ৰক্ষা। হয় লোকেশ্যনটো দেখি থাকি মজা লোকেশ্যন। চাওক গাইছ কি ধুনীয়া একদম দুখন পাহাৰ, এইখন পাহাৰ এখন ভাবিছোঁ আৰম্ভ কৰা। কি ঠাণ্ডা পানী, ও মাই গড। চশমা মাৰি পানী গেলো, মজা লাগছি একদম মজা লাগছি। আপোনালোকে আহক, তাতে বেছি পানী নাই, অলপে আছে, অলপ পানী। পানী বহুত ঠাণ্ডা, তুমি বেছি কথা পুৰা বেমাৰ হৈ যাব। পানীটো মাৰি আছে, জয় শ্ৰীৰাম, জয় শ্ৰীৰাম। মজা মই ইয়াত মোৰ বুদ্ধিটো দেখাম চাব লাগি।
কি মাৰা মাৰা তো গাইস বডি এরকম দেখেছি আইছে 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 এ ঠিকনা তো এর গাইস আল্লাহ নাই বুড়ি তো বানাও বুঝে ভিডিও ইচ্ছে আছে বানাবা লাগবে বডি হলে কাম নাই জয় শ্রীরাম জয় শ্রীরাম গাইছ আমি গা ধুলে খাই তোত মানে কি বহুত শিল আহে এইলা দগৰি শিল পৰি আছে দগৰি শিল আহি আছে ইয়াৰ পুৰা শিল আহি পুৰা মাথাতে লাগছি তো আমি অলপ আগত দেখি যাওঁ গা ধুবা তো আহি ভালে লাগছি বেয়া লগা নাই মানে কি পানীটো অলপমান ঘলা ঘলা হৈ আছে সেইটো কাৰণে অলপমান হে তথাপিও চলি যাব আৰু এ হাৰা আছে আমাৰ তপস্যাত হয় একটু তা ঘুমে আছে ইয়াতে তো গাইস ফটো উঠিছে মাঝে মাঝে তো এনে ফটো উঠি আছে পুরা পোজ দি আছে ইটো পুরা পাগল হৈ গৈছি পানী দেখা পাই ই পুরা পাগল হৈ গৈছি পাগল কোন পাগল পুরা পাগল হৈ গৈছি তা চুলি সাদা মানে পানীটো বাঢ়ি আছে অনুক্ৰমে তো মানে সেই ভূটান দিকে বৰষুণ গেছি সো কাৰণে পানীটো বাঢ়ি আছে তো অনুক্ৰমে পানীটো বাঢ়ি বাঢ়ি আহি আছে কি কৰিবা এতিয়া বললিও গা ধুম আৰু ধুবা তো এইবিলাক গা ধুবে তো আমি অলপ মানে আগত দেখি যাই আছো তো এইবিলাক পানীটো কম আছে তো এখন সিহঁতৰে গা চা ধুম আৰু আমি তাতে গা চা ধুলো ধুই কিনে বোলে কিবা খাওঁ সেইখন দোকান আছে এই দোকানৰ সুবিধা আছে 2 টাকা লৈ যাওঁ কিবা খাওঁ আৰু ভোক লাগছি তো আৰু খাই লৈ আৰু গা ধুব অলপ গা ধুৱ অলপ দেখিছোঁ আহা তো এতিয়া গা চা ধুম আৰু ধুম গা অলপতো ধুলোৱে আৰু গা ধুম মানে পানীখিনিত থাকিলে বৈদ্য ঠাণ্ডা লাগে আৰু উঠিলে বৈদ্য গৰম এটা মানে বেছি গা চা ৰাতি থাকিব নেকি এইটো ৰাতিপুৱাই হাতীলেও থাকো মানে থাকক বাৰু আমি যাওঁ ঘৰত এইটো দাদা গাঁও মানে কি ইয়াতে বহুত গৰম পানীত থাকিলে ঠাণ্ডা বাকী উঠিলে গৰম হাত চাত কলা পৰি যায় আৰু পানীত থাকি ঠাণ্ডা আৰু এতিয়া কি খাবা যাই আছ এতিয়া আমি হেৰি খাওঁ কিবা ঠাণ্ডা খাওঁ ঠাণ্ডা পাওঁ যদি ঠাণ্ডা পাওঁ নিমনি পুৰা খাম তো আমি খাবা আহিলোঁ কুঁহিয়াৰৰ ৰস এই দাদাই কেতিয়া বঢ়িয়াকৈ দোকান খান্দি থৈছে কুঁহিয়াৰৰ তো বহুত গৰম তো এনে কুঁহিয়াৰৰ ৰস খাওঁ তাতে বহি দিছি গাইছ আগবাৰটো শুকাই গৈছে পুৰা শুকাই গৈছে ইমান চেপা গৈছে তই পুষ্প খাই দিলাক ৱাহ তাত থোক চাওঁ গৈছে দে হে এইবাৰ ডাবলে খাই আছে আৰু সেইটো নাস্তা নিমখ নমান দিছোঁ নিমখ লাগিব আগবাৰে একবাৰে আহিছোঁ মানে ক'ত বেছি পানী আছে চাব আহিছোঁ এবাৰ বৰষুণ দিব কিজানি কলাকে আহিছে মেঘ যদি বৰষুণ কি হ'ব মুঠতে পান খাই লৈছো বৰষুণ দিলেও কথা নাই পান মেইন তো গাইছ আমি তাৰত উঠি আহিছিলোঁ মানে তাৰ মানে হয় তাৰ গৈছে এনেকৈ ৰ'পৱে নিচিনাই এনেকৈ বান্ধি এইডাল তাৰ একদম এখন পাৰ হ'ল নিচি তো তাতে উঠি গৈছিলোঁ মানে কি ভয় লগা হ'ল তো এইটোৱে নুঠলোঁ তো মানে নতুনকৈ বানিছোঁ এইটো অলপমান ভয় লাগিল আমাৰ তো নুঠলোঁ তো পিছত উঠি মাৰিলি তো আপোনালোকে উঠিব পাৰিবতে আৰু গা ধুব আহিলোঁ মানে কি এচক পানী কলা আহিছে এইটো কলা আহিছে একদম কলা হৈছে কিন্তু কি না ইচ্ছা আছে এই সি ৰবৈদি উঠি আছে এচক গাইছ গেছি তো গাইছ আমি গা ধুব গেলোঁ মানে পানী কলা পানী আহি গৈছে মানে এই পাহাৰত দেখি বৰষুণ আহিছে কিজানি সেইকাৰণে কলা পানী আহি গৈছে তো এতিয়া গা ক'ত ধুম তাৰে দাদা এটা সুধিলোঁ এতে বোলে পিৰকে পানী ওলাই আছে এইখিনি হাতত তো আমি চাওঁ কি পিৰকে পানী ওলছি যদি পিৰকে পানী ওলা পাওঁ তো গা ধুম নাকি যদি নাপাওঁ পিৰকে ওলা পানী তো কি কৰিম তো চাই লওঁ গাইছ কি হয় তো গাইছ আমাৰ ভিতুই মানে
পানীটো পৰীক্ষা কৰিব কি কাৰণত কলা আহিছে বুজিছ কি কাৰণত এইটো না বৰষুণ দি আছে বৰষুণ দিছে না নাই ওপৰৰ পৰা চিমেণ্ট দুইটাত ঢাল দিছে ইয়াতে আচ্ছা আচ্ছা না বৰষুণ দেখে না বৰষুণ তো গাইছ চাগে বৰষুণ দিছে কাৰণে কলা পানীটো কলা আহিছে পাহাৰৰ মাটি আহি আছে নেকি পানী চাক এই পানী হ'ল মানে কি বৰষুণ কাৰণে পানী বেয়া আহিছে তো আমি আৰু গা চা নুধলোঁ তো ডাইৰেক্ট এতিয়া ঘৰকে যাম মানে কি ৰাস্তাত যদি কিবা পাওঁ তো গা চা ধুই যাম তো গাইছ দাদাগত গা ধুবা গৈছিলোঁ দাদাগত পানী বেয়া তো এতিয়া কি গা ধুব লগা হৈছে ৰাস্তাত তাকো তো মানে তাতে বৰষুণ আহিলে ভূটানত তো পানীটো বহুত কলা আহি যায় দুটা পানী টেপত পানী দি গা ধুবা আমি এতিয়া উপায় নাই এক বাল্টিং ঢালি থৈ যাওঁ আৰু বাপা মই তাৰে পিছত তো গাইছ ভিডিঅ'টো মানে এতিয়া শেষ কৰিম মানে কি আমি তাৰ পৰা আহিলোঁ তাতে পানীটো বেয়া কাৰণে আমি এই তাতে গা ধুলোঁ আইতাটো ঘুৰিলোঁ বোলে গা ধুব পাৰিম নেকি কৈছে আইতাটো কৈছে পাৰিবি দেই তো গাটো ধুই লওঁ আমি গোটেইকেইটা গা চা ধুলোঁ কাপোৰ পিন্ধি আছে এনে তো এতিয়া গাটো গা চা ধুলোঁ তো এতিয়া ঘৰত যাওঁ নেকি হা ভোক লাগছে ভোক লাগছি তো ভোক লাগছে আমাৰ কিবা এটা খাই ল'ম খাই লৈ ঘৰত যাম তো ভিডিঅ'টো এখিনি আছিল তো যদি তাৰ আগত আহিবৰ ইচ্ছা আছে তো আহিব মানে পানীটো সদায় বেয়া নহয় কেতিয়া বৰষুণ আহিলে বেয়া হয় তো সেইখিনিয়ে তো নেক্সট ভিডিঅ'ত লগ পাম তো বাই বাই